গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ব্ৰাইট আছামৰ অন্য এটা ভিডিঅ'। 2 অক্টোবৰত 7 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। পৰৱৰ্তী খবৰ 90 বছৰ বয়সতো ৰাজ্যসভালৈ আহি নিজৰ দায়িত্ব পালন কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। আৰু আন এক ডাঙৰ খবৰ আপোনালোকক দিব ওলাইছো যে লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব চৰকাৰৰ ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 35,000কৈ টকা। আৰু ইয়াৰ বাবে কিদৰে আবেদন কৰিব লাগে আমি জানো আহক। প্ৰথমে জীৱিকা সখী আপোনালোকৰ ওচৰলৈ যাব। জীৱিকা সখীৰ পৰা মহিলাসকলে প্ৰপত্ৰ ল'ব লাগিব। কি ব্যৱসায় কৰিব বিচাৰে সেয়া লিখি দিব লাগিব। প্ৰপত্ৰ জমা কৰাৰ পিছত চৰকাৰে নিৰীক্ষণ কৰিব। নিৰীক্ষণ প্ৰক্ৰিয়াৰ পিছতহে একাউণ্টত জমা কৰি দিয়া হ'ব 10,000 টকা। আৰু এই 10,000ৰ পিছত পুনৰ 25,000 টকা দিয়া হ'ব। আৰু আন এক ডাঙৰ খবৰ 6 ৰাজ্যৰ বিধানসভা উপ-নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগৰ কোন কোন ৰাজ্যত হ'ব উপ-নিৰ্বাচন। ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে নিশা দেশৰ 6খন ৰাজ্যৰ বিধানসভা উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। ঝাৰখণ্ড, ত্ৰিপুৰা, কেৰালা, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 7খন আসনত 5 ছেপ্টেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ভোট গণনা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ মতে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 17 আগষ্ট আৰু প্ৰাৰ্থী প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 21 আগষ্ট। আৰু আন এক ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ সঞ্চালক প্ৰধানৰ সমমৰ্যাদাৰ হ'ব GP সিং। দেশৰ 14 IPS বিষয়াৰ পদোন্নতি। 1991 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ IPS বিষয়া GP সিং উত্তৰ-পূবৰ সবাতোতকৈ জ্যেষ্ঠ আৰক্ষী বিষয়াৰূপে পৰিগণিত হ'ল সিং। আৰু আপোনালোকে এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।